Hey, what's up guys? Welcome back to my YouTube channel Fitness Vlogs. So guys, মই মানে মাজুলী পৰা বহুত দিন vlog দিয়া নাই। মানে কিবা কাম আছিল। মাজুলী আৰু এপিসোড 3টা দিব আছে। এডিট কৰিব টাইমে পোৱা নাই। তো কিবা কাম কৰি আছো। তো গাইস আজি আমি গৈছো ৰঙিয়া ইকো পাৰ্ক। তাত এখন মানে নতুনকৈ ৰেষ্টুৰেণ্টও খুলিছে। মই যোৱা নাই মানে বহুত গৈছো আজি। আৰু মোৰ লগত আছে আমাৰ কালু ভাই আছে। কি কোৱা? বহুত লাজ কৰে চলটো বহুত লাজ কৰে আৰু গাইজ এৰ মানে এটা ইনষ্টাগ্ৰাম একাউণ্ট আছে চৰিফুল হাছান বুলি চবে ফ'ল' কৰি দিব আৰু গাইজ তেতিয়া গৈছোঁ লগ পাই আছোঁ মটৰ ভ্লগিঙত লগ পাই আছোঁ অ'কে গাইজ এয়া আমি গৈছোঁ ৰঙিয়া ইকো পাৰ্ক আজি মানে ৱেডাৰটো একদম মজা আৰু কি ক'ম আৰু একদম পূৰা বতাহ আহিছে অলপ নে কি কয় একদম পূৰা মজা আৰু ভাল লাগিছে জেগাটো চাব পাৰে আপোনালোকে কি পূৰা নেচাৰৰ মাজে গৈ আছোঁ আমি একদম পূৰা ভাল লাগি আছে আৰু ব'লক আপোনালোকৰ মোৰ লগত আৰু গাইছ এয়া আমি কমৰগাঁও আহি পালোঁ কমৰগাঁও চক এতিয়া আমি গৈছোঁ চিধা যাব লাগিব ন চিধা গৈছোঁ এইফালে গ'লে আমি মুক্তাপুৰ পাই যাম সফাৰী চাহিয়ে জীৱন কে দিশা মে Wow guys, this is over Bihar খেতি ন একদম চালিয়া লাগিছে guys চলো বম জুসুৰ আছো guys আজি একদম কি কম আৰু আৰু গাইজ যে ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আমি ৰঙিয়া ইকো পাৰ্ক আহি পাই গ'লোঁ গাড়ীখন ইয়াত পাৰ্কিং কৰিলোঁ তাৰপিছত লগ পাই আছোঁ পাঠান ফাইনেলি আমি ভিতৰত গৈ আছোঁ এয়া চাব পাৰে আমি আহিলোঁ দেখাই আছোঁ এতিয়া ভিতৰৰ পৰিৱেশটো কেনেকুৱা দেখাই আছোঁ এয়া আৰু গাইজ ফাইনেলি আমি আহি পালোঁ ৰঙিয়া ইকো পাৰ্ক সেয়াই আৰু দৃশ্যটো চাওঁ ভাল লাগে আৰু গাইজ চাব পাৰে হা কিবা ক'বা নেকি আৰু আমাৰ ভাই মানে লাজ কৰি আছে কিবা ক'ব বোলে কি ক'বা हम करें तो करें क्या बोले तो ফাইনেলি আমি টিকেটটো কাটি লওঁ তাৰপিছত দেখাই আছোঁ পূৰা আমি গৈছোঁ পূৰা একদম পূৰা আমাৰ এই ভাই আছে আমি টিকেট কাটি ল'লোঁ এজনৰ মানে 30 টকাকৈ লৈছে বেছি নহয় প্ৰাইচটো ইয়া পূৰা আৰু মোবাইলটো লোৱা নামটো পৰি যাব গাইছ আৰু ভয় লাগিছে এনেকৈ মানে ভৰি মাৰি থাকিব লাগে না তো গাইজ এয়া চাব পাৰে আমি কি মজাকৈ এনজয় কৰি আছোঁ আৰু মানে আপোনালোকে আহিব পাৰে আৰু পূৰা ভাল লাগিব নে কি কয় কেনেকুৱা লাগিব মজা না আমাৰ মানে একো প্লেন নাছিলে মানে ইয়াৰ মানে মানে বন্ধুখন নাগাম ই মানে গুৱাহাটীত মানে পঢ়ি আছে মেডিকেল পঢ়ি আছে তাৰপিছত গুৱাহাটীত তাৰপিছত প্লেনিং নাছিল ই ক'লে মই আজি ঘৰত ফ্ৰী আছোঁ ঘৰত আহিছোঁ তো ই মোক কল কৰিলে আহিলোঁ আৰু তেনেকুৱাই প্লেনিং একো নাই মানে ৰাতিপুৱা কল কৰিলে তেনেকুৱা আহিলোঁ আৰু তাৰপিছত আৰু কি ক'বা কিয় ক'বা না গাইজ মানে অকণমান লাজ কৰা আছে সেইকাৰণে কথাবিলাক বেছিকৈ নকয় তো
আৰু গাইজ ইয়াতে মানে এখন ৰেষ্টুৰেণ্ট আছে দেখাই আছোঁ ক'ত যোৱাতে আৰু গাইজ এইখন ৰেষ্টুৰেণ্ট চবৰে মানে ট্ৰেইনৰ ডবাৰ ভিতৰত মানে এনেকৈ মানে ৰেষ্টুৰেণ্টখন বনাইছে মানে কিবা এটা মজা লাগিছে মানে ডেক'ৰেশ্যনটো একদম মজা আৰু এইটো চাবলৈ এইটো কিটচেন হয় এইটো চাবলৈ কিটচেন এইটো অ'কে গাইজ এয়া আমি ইকো পাৰ্কৰ পৰা ওলালোঁ আৰু এতিয়া তো গাইজ এইটোৱে আছিল আজি এটা চিম্পল ভিডিঅ' কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব তো আজিলৈ এইখিনি আৰু বাই বাই জয় অসম আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তো বাই বাই জয় অসম